অসম জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী 1 7 নম্বৰ আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰশ্নটো আছিল এনেকুৱা, এটা চোলা চিলাওঁতে 2 মিটাৰ 50 চেণ্টিমিটাৰ কাপোৰ লাগে। 55 মিটাৰ কাপোৰেৰে কিমানটা চোলা চিলাব পৰা যাব? আমাক দিয়া আছে এটা চোলা চিলাওঁতে প্ৰয়োজন হোৱা কাপোৰ 2 মিটাৰ 50 চেণ্টিমিটাৰ। এইটো আমি একে একক কৰি লওঁ। 2 মিটাৰ 50 চেণ্টিমিটাৰ, 100 চেণ্টিমিটাৰে 1 মিটাৰ হয়, আমি জানো 100 চেণ্টিমিটাৰ ইকুৱেল টু 1 মিটাৰ। 2 মিটাৰত 200 চেণ্টিমিটাৰ, 2 পূৰণ 100 যোগ 50, 200 আৰু 50 250 চেণ্টিমিটাৰ। তাৰপিছত কাপোৰ দিয়া আছে আমাৰ গিভেন কাপোৰ আছে 55 মিটাৰ। তেতিয়াহ'লে আমাৰ 55 into 100 চেণ্টিমিটাৰ equal to 550 চেণ্টিমিটাৰ। Now চোলা চিলাব পৰা যাব যিখিনি কাপোৰ দিয়া আছিল সেইখিনি আমি হৰণ কৰিব লাগিব এটা চোলা চিলাওঁতে প্ৰয়োজন হোৱা কাপোৰেৰে। 0 0 কেঞ্চেল, আমি 25ৰে যদি 550 হৰণ কৰিব যাওঁ 2 বাৰ 50 নামিব আকৌ 2 বাৰ, আমাৰ চলাৰ সংখ্যা হ'ব 22টা 22।